শর্ট দি আছোঁ এতিয়া চাই দিয়কচোন কি হয় ভিডিঅ'টো কালি নাতি সিং যেতিয়া দিনত কৰে এই চুৰত এনেকুৱা অৱস্থা হয় তাৰপৰা কৈছোঁ অন্য এটা ভিডিঅ' লৈ আৰু আজি মই আহিছোঁ বিপুল ভৰালীৰ ঘৰত মানে কি ধুনীয়া এটা কালাৰ আহি গৈছে ন আঞ্জাখিনিত বাকী মই এতিয়া অলপমান ধুনীয়াকৈ ভাজি লওঁ লাৰি কৰি দিছিলোঁ পানী চানী দিয়া নাছিলোঁ এই চুৰে গোটেই পানী ভৰ্তি কৰি দিছে কেৰাহী চাক কথাটো কি জানা এই জেগাত থাকিও যে এনে টাউনত থাকি চাক খেতি চাক এইগিলা বা কি কিবা কিবা আয়ান কিবা এনেকৈ লেখাইছে নাজানো নামটো ইংৰাজী নাজানো না ইংৰাজীত ক'ম পাকত এইফালে এইটো হেৰি আছে বম লাগে আৰু মানে পৰিৱেশটো তাৰপৰা কৈছোঁ অন্য এটা ভিডিঅ' লৈ আৰু আজি মই আহিছোঁ বিপুল ভৰালীৰ ঘৰত মানে বিপুল ভৰালী কোন হয়তো বহুত মানুহে চিনি নাপায় আৰু যাত্ৰাপাৰ্টি যিসকল মানুহে ভাল পায় মানে MSR গ্ৰুপ খোলা পাৰ্টি প্ৰায় মানুহে চিনিয়ে পায় বিপুল ভৰালী বুলি ক'লে তো মই তাৰ ঘৰত আজি আহিছোঁ মোৰ খুব ভাল বন্ধু দাদা মোতকৈ বয়সত ডাঙৰ যদিও দাদা বন্ধু একেলগে থাকোঁ আমি আৰু যাত্ৰাপাৰ্টিতো আমি 2 বছৰ একেলগে আছিলোঁ একেলগে অভিনয় কৰিছিলোঁ তাৰ ঘৰত আজি আহিছোঁ চাই থাকক আপোনালোকৰ ভিডিঅ'টো দেখাই দেখিম সি কি আনিছে মোৰ কাৰণে আজি জানেনে আপোনালোকে ব্ৰইলাৰ মাংস দি ভাতটো খাম আৰু এইফালে চাক বিপুল এইটো বিপুলে হয়া এইটো বিপুল ভৰালী সেই ব্ৰইলাৰ মাংস চাফা কৰি আছে চাক ব্ৰইলাৰ পিছে মোৰ কাৰণে এইফালে ধুনীয়াকৈ চাহ বনাই আছে চাহ গাখীৰতে চাহপাত পেলাই দিছে চাহ জুইটো কমাই দিব লাগে মানে কামো কৰিব লাগে এটাকৈ আহি কিনে বাকী যি নহওক আপোনালোকক ভিডিঅ'টো দেখাই থাকিম একদম লাষ্টলৈকে চাই থাকক মানে মাংসটো মই বনাম আজি কেনেকৈ বনাম আপোনালোকক দেখাব চেষ্টা কৰিম দেই চাই থাকক জুইটো বোলে কমাই দিছে জুইটো কমাই দিছিলোঁ চাহটো গুচি ইয়াত উপায় নাই দিয়ক গাইছ কাম কৰা মানুহ নহয় নে আমি বাকী যি নহওক চাই থাকক ভিডিঅ'টো লাষ্টলৈকে চাব খালি কেনেকৈ মাংস বনাই আপোনালোকক দেখাম আজি ল'লোঁ বইল কৰি ইফালে পূৰা ৰেডি কৰি ল'লোঁ বইল কৰি কিনে চিকেনখিনি ইফালে লৈছোঁ বিলাহী মিক্সিত মাৰি ল'লোঁ আদা নহৰু মাৰি ল'লোঁ ইফালে আলু ইফালে পিঁয়াজ এতিয়া ব'লক তেনেহ'লে আমি ৰন্ধা আৰম্ভ কৰোঁ কেৰাহীত ইফালে দি দিলোঁ কেৰাহীত গৰম হৈছে এতিয়া দি দিম পিঁয়াজখিনি লৈ লওঁ পিঁয়াজখিনি দি মোৰ মানে এটা বস্তু ভুল হৈ গ'ল কি জানে না আগে মই এইখিনি বস্তু দিব লাগিছিল মাহপাত আৰু আপোনাৰ শুকান জলকীয়া আগে মই পিঁয়াজটো দিলে একো নাই বাৰু এতিয়াও মই মাহপাত আৰু শুকান জলকীয়াখিনি দি দিলোঁ ৰন্ধা এক্সপিৰিয়েঞ্চটো কম না সেইটো কাৰণে অলপমান দিগদাৰ এতিয়া মই বঢ়িয়া কৰি অলপ সময় পিঁয়াজখিনি ভাজি ল'ম ধুনীয়া কৰি কালাৰটো আহিব লাগিব পেজৰ ৰঙা হ'ব লাগিব তেতিয়া কৰি মই বঢ়িয়া কৰি ভাজি ল'ম মানুহৰে ভুল হয় একো নাই দিয়ক পিছত হ'লেও দিছোঁ ন বস্তুখিনি আপোনালোকে মোক চাই কিনে কিন্তু আঞ্জা ৰান্ধিব মই জাষ্ট মই বনাওঁ ষ্টাইলটোহে দেখিছোঁ মোৰ ষ্টাইলত বনালে আঞ্জা নহয় এখন কিবা হ'ব যায় লাষ্টত জাষ্ট মই কেনেকৈ বনাই সেইটো ষ্টাইলত মইহে বনাই আছোঁ খালি চাই দিয়কচোন অলপ ৰঙচুৱা হোৱাকলে বঢ়িয়া কৰি মই ভাজি লওঁ দেই তাৰপিছত দেখাই আছোঁ গৰম হৈ থকা সময়খিনি মানে ৰঙচুৱা হোৱা সময়খিনিক লাগি মই এইফালে বনাই ল'লোঁ ধুনীয়া কৰি এতিয়া চিকেন মছলা মিট মছলা জিৰা গুড়া ধনিয়া গুড়া গৰম মছলা গোটেইখিনি মিক্স কৰি দিলোঁ বাতিটোত এইটো মানে দেখা পাইছে না এতিয়া পূৰা মিক্স কৰি দিছোঁ ধুনীয়া কৰি এইখিনি মই তাতে এতিয়া দি দিম ধুনীয়া কৰি দেই চাই দিয়ক মিক্সিং হোৱা নাই বাৰু মই চামুচে কাৰণে ধুনীয়া কৰি মিক্সিং কৰি ল'ম তাৰপিছত মই তাতে দি দিম ৰ'ব দেখাই আছোঁ এইখিনি প্ৰায় ৰঙচুৱা হৈয়ে গৈছে ইয়াৰ পিছত মই ইয়াতে দি দিম আপোনাৰ চিকেনখিনি এতিয়া ঢালি দিম ধুনীয়া কৰি বইল কৰাই আছে অলৰেডি চিকেন বেছি সময় নালাগে বাৰু ভাজাতে চিকেনখিনি দি দিলোঁ চিকেনখিনি দি মই এতিয়া বঢ়িয়া কৰি লাৰি দিওঁ 1 মিনিট যাব মানে কেৰাহীটো লথম পথম হৈ থাকে সেইকাৰণে লাৰি দিয়াখিনি আপোনালোকে দেখোন যিহেতু মই এখন হাতেদি মোবাইলটো ধৰি আছোঁ 1 ছেকেণ্ড লাৰি দিলোঁ এইবাৰ মই তাতে দি দিম কি জানে না আলুখিনি কাটি থোৱা আলুখিনি দি দিম দি দিম আলুখিনি দি কিনে এনেকৈ থাকক অলপমান তাৰপিছত মই এতিয়া দি দিম কি জানে না বিলাহীখিনি মিক্সিত মাৰি থোৱা বিলাহীখিনি দি দিম ধুনীয়া কৰি তাৰপিছত মই এতিয়া বিলাহীখিনি দি অলপমান লাৰি দিওঁ তাৰপিছত দেখাই দিয়াৰ কিছু সময় পিছত মই দি দিম ধুনীয়াকৈ এইখিনি বটি থোৱা আদা নহৰু পেষ্টখিনি আদা নহৰু ইয়াতে অলপ জিৰাও আছিল বাৰু শুকান জিৰা এইখিনি মই দি দিম পেষ্টখিনি ধুনীয়াকৈ ইয়াত তাৰপিছত মই ইয়াতে অলপ হালধি দিম হালধি ৰচুন লগা আলু পিছত দিম আৰু লাগে
তাৰপিছত মাহ হালধিখিনি দি এতিয়া দি দিম আপোনাৰ মই নিমখ আগতে দিছিলোঁ আপোনালোকে দেখাই পাইছিল নিমখখিনি এতিয়া মই অলপমান আৰু দি দিওঁ ধানখন খোলা যায় এক ছেকেণ্ড ৰ'ব খুলি লওঁ ধান নিমখ চিমখখিনি দি দিলোঁ এইখিনি মছলা অলপ দেৰি কৰি দিম দেখাই আছোঁ তেতিয়া মই অলপ ধুনীয়াকৈ লাৰি লওঁ ৰ'ব এক ছেকেণ্ড কি ধুনীয়া এটা কালাৰ আহি গৈছে ন আঞ্জাখিনিত বাকী মই এতিয়া অলপমান ধুনীয়াকৈ ভাজি লওঁ লাৰা লাৰি কৰি থাকিব লাগিবতো মোবাইলটো হাতেৰে ধৰি থাকিব অলপমান দিগদাৰ হয় মই অলপ লাৰা লাৰি ধুনীয়াকৈ কৰি লওঁ তাৰপিছত আপোনালোকক মই দেখাই আছোঁ ৰিজাল্টটো কেনেকুৱা হয় ঠিক আছে চাই দিয়ক পানী চানী দিয়া নাছিলোঁ এই চুৰিয়ে গোটেই পানী ভৰ্তি কৰি দিছে কেৰাহী চাক এক কেৰাহী পানী দি দিছে কাৰণ আঞ্জা নহয় ভাল হ'ব এতিয়া মাংস চাংস বনি আছে ধুনীয়া কৰি মই অলপ বাহিৰত দেখি হ'লে বাহিৰত দেখি মানে বাৰান্দাত আৰু মানে য'ৰ পৰাই ভিউটো কি ধুনীয়া চাকচোন ইয়াৰ পৰাই এই বেলকনিৰ পৰাই চালি একদম পূৰা নলবাৰী টাউনখন এইফালে মেইন ৰাস্তাটো মানে এটা জাকাজ ভিউ আহে আৰু মোক কলা কলা দেখা পাইছে কিন্তু বেকগ্ৰাউণ্ডটো বহা দেখা পাইছে না মোক বাধ্য মই এনেও কলাই এই বেকগ্ৰাউণ্ডটো চাওক কি ধুনীয়া এটা পৰিৱেশ বেলকনিৰ পৰাই দেখা পাই একদম মোৰ চাল এটা লাগে মানে থিয়া দি এনেকৈ চাই দিয়ক কথাটো কি জানা এই জেগাত থাকিও যে এনে টাউনত থাকি চাক খেতি চাক এইগিলা পালেং লাই ৰুচি এইফালে বিলাহীৰ গাছ চাছ আছে কিবা কিবি এইফালত দেখি ধৰক ধইনা চইনা কিবা ধইনা পানীলাও জাতিলাও ৰঙালাওৰ এইফালে খেতি চেতি কৰিছে খাই আছে মানে বম ধনী মানুহ এনে গাড়ী চাড়ী আছে দেখিছে না দুখন গাড়ী আছে গাইছ এখন ৱেগনাৰ আৰু এখন বা কি কিবা কিবা আয়ান কিবা এনেকৈ লেখা আছে নাজানো দিয়ক নামটো ইংৰাজী নাজানো না ইংৰাজীত ক'ম পাকত এইফালে এইটো হেৰি আছে বম লাগে আৰু মানে পৰিৱেশটো A few hours later. আহি গ'লোঁ বিকাশ জাতৰ ঘৰত শ্বুটিং আছে আজি সৰস্বতী পূজা ভিএছ ভেলেণ্টাইন ডে শ্বুটিং কৰাৰ কাৰণে আহি গ'লোঁ দাদাহঁতৰ ঘৰত ইফালে আছে ৰঞ্জন বেটলা ডাইলগটো কওঁ ডাইলগটো কওঁ বুলি পাব নোৱাৰি অঁ ভাল পাতো হৈ যায় তাৰপিছত জীৱন কচুপাতৰ পানী বুলি কয় ইফালে আছে চুৰ আৰু এনে শ্বট ল'বা গৈছে ইফালে শ্বটটো লৈ আছে দেখাই আছোঁ আপোনালোকক চাই থাকক শ্বট দি আছোঁ এতিয়া চাই থাককচোন কি হয় ভিডিঅ'টো কালি পাই যাব ভিডিঅ'টো আপোনালোকে সৰস্বতী পূজা ভিএছ ভেলেণ্টাইন ডে চাই থাকক যেতিয়া ৰাতিৰ চিন দিনত কৰিব লগা হয় তেতিয়া এনেকুৱা অৱস্থা হয় চাওক হয় না ৰাতিৰ চিন দিনত কৰিব লাগিলে নাই না আনিবেগ চেক কৰে মোৰ চোন নেকি আপুনি আপুনি চোন নেকি ৰ'ব আপুনি চোন নেকি এইটো কাকে দেখাই আছোঁ চোন নেকি আপুনি পইচা নাই বিদ্যা পইচা নাই আমি মানিবেগৰ ভাষা চলি গৈছে জীৱন ৰাতিৰ চিন দিনত ৰাতিৰ চিন যেতিয়া দিনত কৰে এই চোৰৰ এনেকুৱা অৱস্থা হয় আন্ধাৰ কৰি আছে শ্বুটিং এতিয়া ব্ৰেক টাইম অলপ সময় ইফালে আছে হিৰ'ইন কলা দেখা আছে তোমাক কলা নেকি তুমি বগা এই বগা মোবাইলত পিকচাৰ কৰি দিবা সেইকাৰণে কলা দেখা আছে দেখাই দিম আপোনালোকক চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আপুনি এটা ৰিলছ এটা দেখাই দিয়ক মই মানে আপোনাৰ ৰিলছ চাবৰ কাৰণে বহুত ৰাতি দুটাতো চাওঁ আপোনাৰ ৰিলছ মই অঁ এটা ক'ব লাগিলে মই এতিয়া ক'ম কৈ পেলাই এক্টিংটো কৰি দিব হা গানটো গাই দিম লাষ্টত গানটো গাই দিব মই এইটো কওঁ যিটো ৰাখোঁ শুনি ভাল পায় সেইটো ক'ম আচলতে ভাল পাওঁ বুলি কাকো পাব নোৱাৰি ভাল পোৱাটো হৈ যায় বাহ বাহ লাষ্টত মই লগাই দিওঁ এটুপি দুটুপি তেজে পৰি পৰি জেৰেঙা আঙুলি হ'ল তো বঢ়িয়া আপোনাৰ মই দুটা কি তিনিটাত উঠিও চাং মই এনেকুৱা চাই ভাল লাগে মোৰ মই আপোনাৰ মানে অনুৰাগী একদম বিগ ফ্ৰেণ্ড একদম তো গাইজ শ্বুটিঙৰ মাজতে চলি আছে ধেমালি তো বিশেষ একো নকওঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
মানে ভিডিঅ'বিলাক ইমান ভাল হোৱা নাই মই জানো আপোনালোকে চাই বেছি ভাল পোৱা নাই ভিডিঅ'বিলাক ভাল কৰিবলৈ চেষ্টা কৰিম নিশ্চয় তো চাই থাকিব ভিডিঅ' আজিৰ কাৰণে আহিছোঁ টিল দেন টাটা নেক্সট ভিডিঅ'ত লগ পাম বাই বাই